আগৰ মানে মেহেন্দি অঁকা ভিডিঅ'টোত বহুত মৰম দিছে আৰু সেইকাৰণে মই নতুনকৈ আকৌ আঁকিছিলোঁ। যদি আপোনালোকক এনেকুৱা মেহেন্দি অঁকা মানে ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে মোৰ ইনষ্টা একাউণ্টটোত আপোনালোকে কমেণ্ট কৰিব আৰু তেতিয়া মই এনেকুৱা মানে মেহেন্দি অঁকা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মৰ্ণিং গাইজ, আজি সৰস্বতী পূজা আৰু মই এতিয়া ৰাতিপুৱা গাটো ধুই ল'লোঁ আৰু ওলাই পেলাই ফুল লৈ ল'লোঁ। যাম এল পি স্কুল। মই মানে আগতে পঢ়িছিলোঁ তাতে তেতিয়া ফুল চাকি জ্বলাম, তাৰপিছত আকৌ ঘৰলৈ আহিম, তাৰপিছত আকৌ স্কুললৈ যাম চাদৰ মেখেলা পিন্ধি। এতিয়া আমি গৈ আছোঁ। ধৰক আজিতো চবৰ স্কুলতে সৰস্বতী পূজা পাতিব। আজি চবৰ স্কুলত চাই গৈ থৈছে। এতিয়া যাম দোকানত সোমাম, চাকি লৈ চাকি জ্বলাম। দেখিছেনে কি চেণ্ডেল আহিছে? মই ভালকৈ খোজে কাঢ়িব নাই পাৰা। আগফালে এডাল কিবা টান এডাল আছে যে মই খোজ কাঢ়িব নাই পাৰোঁ। গৈছোঁ বাৰে সেইকাৰণে দুবিয়া আহিছোঁ। আপোনালোক ক'ত সৰস্বতী পূজা চালে আজি মই চবৰে কম। এতিয়া আমি ৰাস্তা আমি লগত পাঁচ এই কথা এই চাইকেল লৈ আছে আৰু মোবাইলটো ঘূৰি ফুৰিছে। কিমান এনেকৈ মোৰ মানে এতিয়া চৰ্দি লাগি আছে, সেইকাৰণে মাতটো ভালকৈ ওলোৱা নাই। নাকৰ সৈতে মাতটো ওলাই আছে ভালকৈ। আজি সূৰ্য দেৱতা ভালকৈ ওলোৱাই নাই। তো ক'ত পূজা চাব মানে সৰস্বতী পূজাটো চবতে পাতে ন, তো ক'লৈ ক'ত চাবলৈ গ'ল তো ক'ব হা, কমেণ্ট। তেতিয়া ঘৰ পামহি অকণমান আছে আৰু যেনে তেনেকুৱা আৰু চেণ্ডেলডালে বহুত অশান্তি লাগি আছে মোৰ। এফালে ফাউণ্ডেশ্যন মাৰি লগাই আমি যাম স্কুললৈ আৰু এতিয়া ধুনীয়াকৈ ব্ৰেচলেট পিন্ধি ল'লোঁ, এফালে ঘড়ী আৰু কাপোৰ ধুনীয়াকৈ পিন্ধি ল'লোঁ। আজি বেছি চেইন পিন্ধা নাই। এতিয়া মোৰ লাইলে ধুনীয়াকৈ কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু এতিয়া যাম স্কুল আৰু মানে আজি চাগে স্কুলত চবেই মানে মোৰ লগৰখিনি প্ৰায় ষ্টাইল মাৰি আছে। এতিয়া আমি যাম, দাদা ওলাই আছে, মই এনেই ৰাস্তাই ঘূৰি ফুৰিছোঁ, বহি অশান্তি লাগিছে। আৰু দেখিছে নহয় চৰ্দিটো মানে মাতটো ভালকৈ ওলোৱাই নাই। তো আজি ভিডিঅ'টো একদম কোনো স্কিপ নকৰাকৈ চাব। তাকে স্কুলত চবেই মানে পূৰা মেকআপ মাৰি আহিছে আৰু মোৰ লগৰখিনিতো ক'বই নালাগে। গাইছ এতিয়া আমি আহি আছোঁ আৰু মই ধুনীয়াকৈ কি ক'লোঁ
এতিয়া মোৰ উদা হৈ গ'ল আৰু এতিয়া মই স্কুললৈ গৈ আছোঁ আৰু মোৰ লগত দাদাও আহিছে আৰু মোক আজি কেনেকুৱা লাগিছে কমেণ্ট কৰিব মই আজি মাতটো ভালকৈ ফুটা নাই চৰ্দি লাগি আছে যে সেইকাৰণে আমি এখন স্কুলত মানে চাকি জ্বলোৱাৰ কাৰণে এতিয়া মানে ধূপৰ পেকেট এটা লৈছোঁ এইটো ধূপে জ্বলাম এতিয়া আমি স্কুলৰ কাষে ঘূৰি ফুৰিছোঁ ইয়াতে আমাৰ পূজা হৈছে ইয়াতে আমাৰ সৰস্বতী গোসাঁনী হৈছে ইফালে ভাজি ইফালে বাইদেউখনে বহি আছে সেইফালে যাব তেতিয়া আমি আৰু ফটো উঠিলোঁ লগৰ কেইজনী মাতি আছে আকৌ উঠাব দিছে এতিয়া আমাৰ পূজা এইফালে উঠাব দিছে এইফালে গোসাঁনী আছে আৰু মোৰ চকু মানে ৰ'দত একেবাৰে চকু মাৰিব নোৱাৰাৰ পৰা এতিয়া চকু পানী মিলাই মানে ওলাই যোৱাৰ নিচিনা কৰিছে তো গাইছ এইফালে মানে আমাৰ গোসাঁনীজনক পূজা কৰাইছে আৰু দাদা মানে যে পূজা কাৰণে বহে তাত বহিছে আৰু এইফালে এতিয়া আমাৰ চকীদাৰ খুৰাতে মই মাৰিবলৈ ধৰিছিলে এনে জোকাই থাকে আৰু চেনেল পিন্ধি লওঁ নাখাওঁ এতিয়া আৰু মই এতিয়া আপোনালোকক দোকানজনা দেখালোঁ আৰু দাদা এতিয়া মন্দিৰমন্দিৰ অকলে অকলে বহি আছে কিয় নাজানো তাই লগ পিন্ধাইছে আহাৰ গ্ৰহণ বহুত ধৈৰ্য ধৰি আছে আৰু এতিয়া ধৈৰ্য ধৰা আৰম্ভ হ'ব বহুত ভোক লাগিছে এতিয়া আমি খাই আহিলোঁ মানে ৰুটি আৰু আলুদম ৰুটি নে পুৰি যিয়ে হওক যা এতিয়া আমি খাই আহিলোঁ পুৰি তাৰপিছতে আলুদম আৰু ভাত মানে চব্জি সেনেকুৱা দিছে আৰু বিলাহীদম এতিয়া খাই কৰি আহিলোঁ আৰু এতিয়া আমি ঘৰতে লক্ষ্যস্থান কৰিছোঁ এতিয়া বহুত ভাগৰ লাগিছে কাৰণ এতিয়া ফটো চুটি উঠাই আজি মই চব বহুত কৰিলোঁ খোজকাঢ়ি খোজকাঢ়ি বহি থাকিছে আৰু এতিয়া টমটমো এখনো নাই যাবলৈ সেইকাৰণে আৰু প্ৰসাদ দিছিলে প্ৰসাদৰ পাত ফাটি গ'ল পলিথিন বিচাৰি আছোঁ নাপালোঁ তাৰপিছত আকৌ ৰান্ধনী ঘৰলৈ গৈ তাৰ পৰা পলিথিন আনিছোঁ আৰু খাই থাকোঁতে গাত পানী পৰি কাপোৰ ভিজিল আজি মোৰ কাৰণে দিনটো বেয়া আছিলে কিন্তু অকণমান সময় বহুত ভাল আজি বহুত ফুৰিলোঁ আৰু এতিয়া খোজকাঢ়ি আহি আছোঁ যিহেতু টমটম এখনো নাই দেখিছে নহয় এনেই হ'লে টমটম একদম ৰাস্তাত ৰখি থাকিবলৈ নাই যাব নেকি এতিয়া এখনো টমটম নাই ভাগৰ লাগিছে সঁচাকৈ বহুত ফুৰিলোঁ আজি বহুত ফুৰিলোঁ স্কুল বয় স্কুল
কৈছে কোন যাবলৈ এতিয়া আমি গৈ আছোঁ ঘৰে ব্ৰেকফাষ্ট খাৰ তো এতিয়া আমি ঘৰ আহি পালোহি আৰু সঁচাকৈ আজি দিনটো বহুত ভালকৈ গ'ল আৰু বহুত ভাগৰো লাগিছে আৰু এতিয়া মানে মোবাইলটো ধৰিবলৈ হওক চিন্তা হৈছে আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ আগতকৈ মানে কমেই চায় তো কিবা ভুল আছে যদি কমেণ্টত লিখি দিব আৰু আজি মানে ভিডিঅ' বনাম বুলি ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ মই ভাবিলোঁ যে সৰস্বতী পূজাটো চবেই চাবলৈ যায় আপোনালোকে ক'লে গ'ল সেইটো কমেণ্টত লিখি দিব আৰু মই ক'লে গ'লে আপোনালোকক আজি দেখালোৱেই তো আপোনালোকে মোৰ মেহেন্দি অঁকা ভিডিঅ'টোত বহুত মন দিছিলে আৰু এতিয়া মই মেহেন্দি আঁকিছিলোঁ এয়া চাওক মই নতুনকৈ আঁকিলোঁ আৰু আগফালে এইটো আৰু এইটো বেলেগ এইটো এনেকুৱা আছিলে ফুলটোৰ ভিতৰত মানে ফুল অঁকা আছিলে তাৰ ভিতৰত আৰু মানে এইটো নাৰাখিলোঁ এইটো বেলেগ আঁকিলোঁ আৰু এইটো বেলেগ আঁকিলোঁ আৰু যদি এনেকুৱা মেহেন্দি ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু এইবিলাক এক্সপেৰিমেণ্ট মই মোৰ হাততে কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে আগৰ নিচিনাকৈ ভিডিঅ'বোৰ চাব বাই বাই